গছ বাগৰি গৈছে গোটেই বাগৰি গৈছে এই গছবোৰ আৰু আমাৰ ইয়াতেতো খেতি বাতি কৰিব নোৱাৰি গোটেই পানীত ডুব যায় এই মাছ ইফালে চিন দি থৈ দিছে ৰছীটো মই জাল পতা বুলি ভাবিছিলো মানে ইফালে দ আছে খাল আছে চাগে ইফালে ঘৰত পানী সোমাইছে এয়া চাওক আজি আমাৰ ঘৰত পানী এই দুদিনতে চাওক কি বানপানী হৈ গ'ল আমাৰ ঘৰত এই গেটখন চাওক এইখন গেটেদি মই সদায় এনেদৰে ভিডিঅ' কৰা আছিলোঁ আজি চাওক এনেদৰে বানপানী হৈ গ'ল এই ৰাস্তাখিনি কি পৰিস্থিতি হৈ গৈছে চাওক ইফালে গাহৰি কি অৱস্থা হৈ গৈছে এই আমাৰ শিৱ মন্দিৰটো গোটেই ডুব গ'ল পানীত ইফালে গোটেই মানুহৰ ঘৰতো সোমাইছে পানী ঘৰবোৰত গোটেই কেনেকুৱা বানপানী হৈ গৈছে এই পানী সোমাই গৈছে ইফালেও পানী না কি বৌ হা পল্লু অঁ নিচলা পাইছোঁ এই চাওক পানী ঘৰৰ ভিতৰত সোমাইছে নেকি অঁ এইফালে পানীতে বান্ধি থৈ দিছে গাহৰি পথাৰখন চাওক গোটেই বানপানী দি ভৰি গৈছে আৰু যদি আজি বৰষুণ দি দিয়ে ন এই ৰাস্তাটো গোটেই পানী উঠি যাব এইখিনি ঘৰত সোমাইছে তোমাৰ চবতে খুৰা ক'ত যাব অঁ পানী হৈছে না সিফালে চাওক কেনেকুৱা পৰিস্থিতি হৈ গৈছে গোটেই পানী ভৰি গৈছে এতিয়া যদি আৰু বৰষুণ দি থাকে এইবোৰ চব ৰাস্তাত পানী হৈ যাব একাঠো গাড়ীবোৰ আহিছে এতিয়া আগত যাব পাৰিবনে নাই আগত পানী হৈছে বহুত আৰু ইফালে চাওক এনেদৰে ঘৰত পানী সোমাইছে এইবোৰ এনেদৰে মানুহবোৰ ওলাব পৰা নাই পানীৰ কাৰণে আৰু মাছ আনিছে নেকি চাওঁ এই ফাৰ্মবোৰ গোটেই ডুব গৈছে পানীত গৰু ছাগলীবোৰ এই ৰাস্তাত এনেদৰে আছে ইয়াতে ৰাস্তাতে বান্ধি থৈ দিছে জেগা নোহোৱা হৈ গৈছে থকা এতিয়া মানুহৰে থকা জেগা নাই গৰু ছাগলী ক'ত থাকিব চব পানীবোৰ কেনেদৰে ফুল হৈ গৈছে এইখিনি ইমানখিনি আহি পাইছে ৰাস্তাৰ কাষ পাইছে আৰু যদি আজি দি দিয়ে বৰষুণ তেতিয়াহ'লে গোটেই পানী ৰাস্তাত উঠি যাব এইফালে চবফালে পানী হৈ গৈছে এইফালে চাওক ৰেলিঙৰ কাষবোৰৰ এই মাটিবোৰ খহি গৈছে এনেদৰে অঁ ভাইটি তোমালোকৰ ফালে পানী হৈছে এইফালে গছ বাগৰি গৈছে গোটেই বাগৰি গৈছে এই গছবোৰ দাদা ঘৰত পানী সোমাইছে নেকি অঁ এই গছ চব বাগৰি গৈছে খালি আৰু বেছি হৈছে পানী আগততো গাঁওবিলাক চব ডুব গৈছে এই মেটেকাবিলাক পুৰা ভৰি গৈছে এই ৰাস্তাৰ ওপৰেদি পাৰ হৈ গৈছে পানীবোৰ কোনোবাই স্কুটিও থৈ দিছে ইয়াতে কিমান স্পীডত পানী গৈ আছে এইখিনি চাওক তেনেকৈ পানী ইফালৰ পৰা পাৰ হৈ গৈছে ৰাস্তাইদি এইফালে পাৰ হৈ গৈছে ঠিকাদাৰে ৰাস্তাবোৰ বনালেও অলপ ওখকৈ বনাব লাগে আমাৰ এইখিনি ৰাস্তা ইমান দ গতিকে লেভেলবোৰ ওখ কৰিব লাগে তেতিয়াহে পানী মানে পাৰ নহ'ব এতিয়া কিমান প্ৰব্লেম হৈ গৈছে যাতায়াতৰ কাৰণে গাড়ী মটৰ আহিব পৰা নাই আৰু ঘৰবোৰতো ক'ব নালাগে গোটেই ডুব গৈছে আৰু এই আগত মাছ মাৰিব চাগে জাল লৈ ৰখি আছে পাইছ না মাছ আগত আছো ৰ'বা পানী চাবা পানী মাছ পাইছ গাঁও এখন আছে গাঁওখনো ডুব গৈছে চাগে এইফালৰ পৰা আহি আছে পানীখিনি এইফালে বৈ গৈ আছে প্ৰতি বছৰে আমাৰ ইয়াত এনেদৰে বানপানী হয় মই ভাইটি আৰু মই আহিছোঁ চাব তোমালোকৰ ঘৰত উঠিছে নে পানী ঘৰত উঠিছে অলপ ঘৰত থকা ঘৰত উঠা নাই পাকঘৰত উঠিছে অলপ অঁ পাকঘৰত চব মানুহবোৰ চাইছে আহিছে পানী অঁ দে এইফালে নাৰ্চাৰী এখন খুলিছিল নতুনকৈ এইখনো ডুব গৈছে চাওঁ ৰ'ব কেনেকুৱাকৈ কি হৈছে অৱস্থা এই চাওক একাঠো পানী নতুনকৈ খুলিছিল চাগে অঁ খুৰা নাৰ্চাৰী খুলিছিল নেকি
গোটেই চব অৱস্থা নোহোৱা হ'ল পানী তাকেতো অলপ ওখকে বনাব লাগিছিল কিমান বান্ধব ইমান ডাঙৰ পানী হ'ব বুলি ভাবাই নাই না এতিয়াতো বেছি বানপানী হ'লে মৰি যাব এইখিনি গোটেই এইখিনি মৰিলে আৰু নতুনকে খুলিছিলে ভিতৰতো সোমাইছে এয়া ভিতৰতো এই পানী সোমাইছে এইখিনি চব এইবোৰ ফুলৰ পুলি আছিল ডালিয়া গছৰ এই চব ডুব গৈছে এইটো মৰিবই বেছি পানী হ'লে ইয়াৰ শিপাবোৰ গলি যাব চব গছ পুলি ৰুইছিল এইবোৰ গোটেইখিনি ডুব গৈছে আৰু ইফালে কৰ্দৈখিৰা জলকীয়া ৰুইছিল এইখিনি বাৰু কিবাহত উঠাই থৈ দিছে এইখিনি যদি পানী নুঠে তেতিয়াহ'লে বাচি যাব লাগিছিল ইমান ধুনীয়াকৈ কৰ্দৈখিৰা জলকীয়া এইবোৰ কৰ্দৈখিৰা জলকীয়া লাগি আছে এইফালে বেঙেনাও লাগি আছে এইটো চাওক বস্তাত ৰুইছে ইমান ধুনীয়া বেঙেনা এয়া গোল গোল বেঙেনা এইফালে বস্তাত কৰ্দৈখিৰা জলকীয়া ৰুইছিল এতিয়া আজি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে পানী কমিব যদি আৰু বৰষুণ দি থাকে এইখিনি চব মৰি যাব পানী ডুব যাব গোটেইখিনি এয়া গেটখন চাওক কেনেদৰে পানী পাৰ হৈ গৈ আছে বৌ কৰিছিলে পানী হৈছে নে আগত পানী হৈছে বহুত হৈছে কিমান মান হৈছে আগত আৰু একাঠু পানী আছে বোলে মই চাওঁ কিমানখিনি পাৰোঁ আগলৈ গৈ দাদা আগত পানী হৈছে না খাৰুঠালৈকে বহুত হৈছে নেকি পানী একাকাল সিফালে আগত বোলে এককাল পানী হৈছে এইটো চাইড আৰু দ আমাৰ সিফালতকৈ ইফালে চাইকেল লৈ আহি আছে পাৰ হ'ব পাৰিবনে নাই পাৰিব না চাইকেল লৈ আহক আগত পানী হৈছে না পুৰা চাওক এনেদৰে চাইকেল চলাই গৈছে ইমান ধাৰৰ মাজতো এনেদৰে চাইকেল চলাই গৈছে ইয়াত এখন দলং আছিল এইখনো ডুব গৈছে আমাৰ ইয়াত প্ৰতি বছৰে বানপানী হয় কিন্তু ঠিকাদাৰে কিয় ইমান চাপৰকে বনাই ক'ব নোৱাৰো এইবিলাক গোটেই ওখকে বনাব লাগে যদি এই ভিডিঅ'টো চাইছে কোনোবা ঠিকাদাৰে এবাৰ নেক্সট টাইম বনালে ওখকে বনাব আমাৰ ইয়াত বহুত বানপানী হয় চব ৰাস্তাবোৰ কেনেদৰে ডুব গৈছে এইখিনিৰ পৰা আকৌ পানী ইয়াতে কিবা কৰি আছে সিহঁতে দাদা আগত পানী বহুত আছে নেকি ইমান পানী এই ভাটা চাওক ডুব গ'ল গোটেইখিনি ভাটা কি অৱস্থা হৈ গৈছে মই যে কৈছিলোঁ বাৰিষা কালত আৰু গুচি যায় বানপানী আহিলে ইয়াতে কাম কৰিবই নোৱাৰে গোটেই ডুব যায় ইটাবোৰ ইয়াতে চাওক দোকান আছিল দোকানখিনিও ডুব গৈছে ইয়াতে চাহ দোকান আছিল চাহ দোকানো ডুব গৈছে মোৰ তাত গোটেই একাঠু পানী হৈছে চাওক দোকান গোটেই পানী সোমাই গৈছে দোকানৰ ভিতৰত কিবা যদি বস্তু আছিল ওলাই নিছে চাগে আৰু ইফালেও আছিল দোকানবোৰ এইফালে মাছ মাৰিব চাগে ৰাস্তাতে মাছ মাৰিব এই জাল লৈ ৰখি আছে এয়া চাওক দোকানবোৰ এনেকুৱা অৱস্থা হৈছে এইখিনি আৰু বেছি দ এইখিনি একাঠু পাৰ হৈছে মোৰ আৰু এইবোৰ চাওক মেটেকা ৰাস্তাৰ ওপৰেদি মেটেকা আহি আছে চাওক কেনেকুৱা পৰিৱেশ হৈ গৈছে পানী বিধ্বস্ত কৰি পেলাইছে গোটেইখিনি আৰু আমাৰ ইয়াতেতো খেতি বাতি কৰিব নোৱাৰি গোটেই পানীত ডুব যায় এই মাছ জঁপিয়াই গ'ল চেনাৰ মাছ চাগে কি জাপ দিছে এটা চাইডে ভালো হয় মাছ পায় আমাৰ ইয়াতে বানপানী হ'লে কিন্তু আৰু আমাৰ এইবোৰ ডুব গ'লে আৰু দিগদাৰে বহুত প্ৰব্লেম হৈ যায় মানুহবোৰৰ থকা প্ৰব্লেম হৈ যায় ঘৰত পানী সোমাই খেতি বাতি নহয় এইবোৰ প্ৰব্লেম হয় মেটেকাবোৰত মাছো থাকে আছেনে নাইবা মই দাঙি চাওঁ নাই আৰু যদি দুদিনমান বৰষুণ দিয়ে এই ৰাস্তাইদি আহিবই নোৱাৰিব আজিতো আহিছে অন্ততঃ ৰাস্তাটো অকণ ওখকৈ বনালে মানুহখিনিয়ে ভালকৈ অহা যোৱা কৰিব পাৰিল হয় এই চাইকেল দাঙি আহিব লগা হৈ আছে ককা এজনে এই দূৰত হাতত চাইকেল দাঙি আহি আছে
কিমান অসুবিধা হয়। এই ৰাস্তাখিনি যদি অকণ ভালকৈ বনালে হয়, আজি ৰাস্তাইদি এনেদৰে পানী পাৰ নহ'লে হয়। এইফালে মাছ টানি আছে, চাওক সৰু সৰু কিমান মাছ লাগিছে। চাওক মাছ, চাওক কি মাছ পাইছা? পুঠি মাছ আৰু কি মাছ আছে ইয়াতে? এইটো কি মাছ নো এইটো? শিঙৰা পুঠি চব আছে। মাছ তাতো আছে আকৌ, চাওঁ মিলি দে। এতিয়া মই ঘৰত যাওঁ আৰু দানাও আনিব আছে গাহৰিৰ। আৰু এই গৰুবোৰ চাওক এনেদৰে ৰাস্তাৰ কাষত আছে, থকা জেগা নাই, ইয়াতে ৰাস্তাৰ কাষতে বান্ধি থৈ দিছে। এতিয়া আৰু মই খুৰীহঁতৰ তাত যাব লাগিব, মোৰ চিন্তাই লাগিছে এইখিনি কেনেকৈ যাওঁ। গোটেই ৰাস্তা পানী, এগাঠো পানী হৈছে। নাহিলেও নহয়, মই দানা আনিব লাগে, খুৰীহঁতৰ তাত গৈ আছোঁ। এয়া চাওক পানী, এই গোটেই মেটেকা পানী, আৰু এয়া জাল পাতি থৈ দিছে। মাছ লাগিছেনে নাইবা জালত। ইয়াতে নহয় চিন দি থৈ দিছে, এইফালে চিন দি থৈ দিছে ৰছীটো। মই জাল পতা বুলি ভাবিছিলোঁ, মানে এইফালে দ আছে, খাল আছে, সেইকাৰণে ৰাস্তা এইটো চাইডেদি গ'লে পানীত সোমাই যাব পাৰে দত, সেইকাৰণে ৰছী দি থৈ দিছে। এইফালে এনেদৰে চিন দি থৈ দিছে, এইফালে পুখুৰী আছে, নহ'লে আৰু গম নাপাব পাৰে নতুনকৈ আহিলে কোনোবাই। কিমান ভৰি গৈছে পানী। খুৰী বহি আছে খুৰী এই তাতে। চাওক আৰু অকণমান যদি পানী হয় ঘৰত সোমাব মানে সোমাইছে চাগে এইফালে, এই ঘৰত পানী সোমাইছে। খুৰী পানী সোমাইছে নেকি? পানী সোমাইছে ঘৰত, এই ঘৰত পানী সোমাইছে, ইফালেও সোমাইছে চাগে। চাওক গোটেইখিনি পানী সোমাই গৈছে, কিমান প্ৰব্লেম হৈ গৈছে বানপানী হোৱা এইফালে। মই এয়া লৈছোঁ, বেছি ওজন নাই, পানীত ভৰাই ভৰাই আনিছোঁ এনেদৰে। পানী থকাৰ কাৰণে ওজন পোৱা নাই, মই এনেদৰে টানি টানি আনিছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক আমাৰ ইয়াৰে বান পৰিস্থিতি দেখুৱালোঁ। আমাৰ ইয়াৰ বান পৰিস্থিতি বহুতেই ভয়ানক হৈছে, বহুত অসুবিধাত পৰিছে মানুহবোৰ, আৰু জীৱ জন্তুবোৰো থকাৰ কাৰণে জেগা নোহোৱা হৈ গৈছে, চবফালে পানী হৈ গৈছে। গতিকে আৰু পানীখিনি সোনকালে শুকাই যায় তাৰে কামনা কৰিলোঁ।